জীৱনৰ বহুকেইটা বছৰ এই কেমেৰাটোৰ লগতে মই কটাইছোঁ। মই বিভূষণ চৌধুৰী। এই কেমেৰাটো আপোনালোকক চিনাকি কৰি দিয়াৰ উদ্দেশ্য কিন্তু বেলেগ। উদ্দেশ্য ইয়াৰ ভিতৰত আবদ্ধ হৈ থকা এটা কাহিনী। 20 বছৰে আবদ্ধ হৈ আছে এইটো কাহিনী, যিটো কাহিনী মই আপোনালোকক ক'ব বিচাৰিছোঁ। কিন্তু কাহিনীটো ক'বলৈ মই আপোনালোকক মোৰ গাঁওখনলৈ লৈ যাব লাগিব। বলক মোৰ গাঁওখনলৈ। কন্দা কটা কৰি কিবা লাভ আছে জানো? কালি ৰাতিও মই সপোনত উচপ খাই উঠিছোঁ। সপোনত আকৌ সেই একেবোৰে। আৰু শুন, গাঁৱৰ মানুহে বিচাৰ কৰিলে অকল তোৰ নহয়, তোৰ লগতে মোৰো বিচাৰ কৰিব। কি কথা ক'বলৈ আহিছা? ইমানবোৰ হৈ যোৱাৰ পাছতো তোমাৰ বাবে ভাওনাখনহে জৰুৰী নেকি? মই সেইটো কথা কোৱা নাই, কিন্তু এনেকৈ ৰাস্তাৰ কাষত কান্দি কাটি থাকিলে প্ৰব্লেম ছল্ভ নহয়। কিবা এটা উপায় ভাব। উপায়? কি উপায়েৰে দালক নোহোৱা কৰিব পাৰিবা? এইবোৰ সৰু প্ৰব্লেম নহয়। মোৰ ঘৰত গম পালে কি অৱস্থা হ'ব এবাৰ ভাবি চাইছা? শেষ, চব শেষ কৰি পেলালো আমি। আৰু এয়া হ'ল আমাৰ ভৱানীপুৰৰ বৰনামঘৰ। এইখিনিতে মোৰ এটা কাহিনী মনত পৰিছে, উইলিয়াম শ্বেক্সপিয়াৰৰ বিখ্যাত কাহিনী ইডিপাছ। ইডিপাছে নিজৰ অজ্ঞানতাৰ ফলত নিজৰ পিতৃক হত্যা কৰিছিলে আৰু নিজৰ মাতৃৰ লগতে বিবাহত বহিছিল।